নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আকৌ ঘূৰিছোঁ। বৰ্তমান বন্ধুসকল এতিয়া আছোঁ মই নগাঁৱত হয়, নগাঁৱত নেহেৰুৱালীত আছোঁ আৰু ইয়াত ভোগালী মেলা হয়। ভোগালী মেলা হৈছে আৰু ক'ব গ'লে 13 তাৰিখৰ পৰা 18 তাৰিখলৈকে হৈছে হয়। আজি 13 তাৰিখ আৰু আজিৰ পৰা আৰম্ভ হৈছে। তো আজি ইয়ালৈ আহিলোঁ। ক'ব গ'লে দোকান পোহৰ এতিয়া মানে নতুনকৈ বনাইছে, ভালকৈ এতিয়ালৈকে হোৱা নাই কমপ্লিট। আজি সন্ধিয়াৰ পৰা অলপ মানে লাহে ধীৰে হ'ব, কিন্তু কাইলৈ পৰা হয়, কাইলৈ 14 তাৰিখ, কাইলৈ পৰা পূৰা একদম ধামাকাকৈ হ'ব। আৰু ক'ব গ'লে 18 তাৰিখলৈকে আছে। যিসকল নগাঁও থাকে তেওঁলোকে আহিব পাৰে, নিৰ্বাচীসকলে ইয়াত ওচৰ পাৰে যদি আছে আপোনালোকে আহিব পাৰে। মোৰ যিসকল ছাবস্ক্ৰাইবাৰ দূৰ দূৰণি যদি আছে আপোনালোকে আহিব পাৰে। নগাঁৱত হয়, নগাঁও ভোগালী মেলা চাবলৈ আহিব পাৰে। আৰু বহুতে মানে কি হয়, ভোগালী মেলা হ'লে মানে সময়ত কেতিয়া কোন তাৰিখে হৈ গ'ল গম নাপায় ঘপককৈ। তো সেইকাৰণে আজি মই ভাবিলোঁ যে প্ৰথমতে গৈ পেলাই মই বোলো দেখাওঁ, আপোনালোকক জনাওঁ যে কেতিয়ালৈকে আছে। ভিডিঅ'টো বহুতে সুধি থাকে কেই তাৰিখলৈকে আছে। তো আজি ডেট একদম সম্পূৰ্ণকৈ আজি এই ভিডিঅ'টো যদি গম পালে তো ভিডিঅ'টো চাই থাকক আজি কি ক'ত হৈ থাকে। তো ব'লকচোন আগবাঢ়ি যাওঁ, আহক। আৰু ভোগালী মেলা বুলি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে কি কাৰ্যসূচী আছে সকলো কথা জানিব পাৰিব এই ভিডিঅ'ৰ জৰিয়তে। দোকান কি হৈছে, লগতে আপোনালোকে এই প্ৰগ্ৰামসমূহ কি হ'ব হয়, সেই ডিটেইলি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপুনি দেখা পাব। তো ভিডিঅ'টো সম্পূৰ্ণ চাই মনলৈ আহিলে কৌ ভেলা ঘৰৰ ৰং ধেমালি, ভোগালী আহিলে কৌ ভেলা ঘৰৰ ৰং ধেমালি, মনলৈ আহিলে কৌ ভেলা ঘৰৰ ৰং ধেমালি। পালেহি পদূলি, পালেহি পদূলি, ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী শালৰ গুমগুমনি, ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী শালৰ গুমগুমনি। অ'কে, বৰ্তমান এতিয়া নেহেৰুৱালীতে আছোঁ হয়, ভোগালী মেলাত হয়। আৰু ক'ব গ'লে মোৰ লগত আছে ভাইটি, আৰু ভাইটিও এটা চেনেল আছে। আৰু ইয়ালৈ আহিলে তো কেনেকুৱা লাগি আছে এতিয়া? আমাৰতো ভালে লাগিছে, আমাৰ নগদ আহিছে ভোগালী মেলা নেহেৰুৱালী। তো দাদাৰ লগতো লগ পাই পেলাই ভালেই লাগে। আৰু দাদাৰ ভিডিঅ'কেইটাও চাওক, আপোনালোকে চবে ছাপোৰ্ট কৰিব গাইজ। আৰু বহুতে মোৰ ভিডিঅ' লাইক নকৰে ন, লাইক কৰিলে ভাল লাগে, মানে কৰিব, শ্বেয়াৰ কৰি দিব। লাইক মানে কৰিলে উৎসাহ পাওঁ নতুন ভিডিঅ' বনাবলৈ। আৰু ব্ৰ' চেনেলটো মই লিংক দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাবগৈ। আৰু বাকী আৰ্ট ব্লগছ, আৰ্ট কৰে মজা আৰ্ট কৰে, আপোনালোকে কণ্টেক্ট কৰিব। মই ইনষ্টাগ্ৰামৰ লিংক দি দিম। ব্ৰ' মজা মানে আৰ্ট কৰে, আপোনালোকে কণ্টেক্ট কৰিলে আৰ্ট আপোনালোকে কৰাব পাৰে ব্ৰ'ৰ পৰা। আৰু বাকী কি কৰি থাকে দেখাই থাকিম, চাই থাকক আজি ভিডিঅ'। আৰু বৰ্তমান এয়া দেখা পাই আছে নেহেৰুৱালীত হয়, নেহেৰুৱালী ভোগালী মেলাৰ দৃশ্য দেখা পাই আছে। আৰু এইফালে দোকান পোহৰ দেখা পাইছে, কাপোৰ এনেকৈ আছে। আৰু ক'ব গ'লে দোকান এতিয়াও এয়া হৈ আছে, লাহে লাহে হৈছে। আৰু 13 তাৰিখ আজিৰ পৰা আৰম্ভ হৈছে। তো সন্ধিয়াৰ পৰা অলপ ভালদৰে হেৰি হ'ব। দোকান পোহৰ এইফালে হৈছে, আপোনালোকৰ শ্বৰ্টসমূহ দেখাইছোঁৱেই। আৰু ক'ব গ'লে এইফালেও এতিয়া তৈয়াৰ কৰি আছে, আপোনালোকৰ দৃশ্যসমূহ দেখাই থাকিম, চাই থকা দিয়ে ভিডিঅ'। সোণোৱালী পথাৰৰে নৰা কাটি আনিবি, ডেকাহঁতে মিলি জুলি মাঘৰ মেজি সাজিবি। সোণোৱালী পথাৰৰে নৰা কাটি আনিবি, ডেকাহঁতে মিলি জুলি মাঘৰ
আৰু বন্ধুসকল এতিয়া আছোঁ ভোগালী মেলাতে হয় আৰু ভোগালী মেলাত আপোনালোকে দোকান পোহৰ মেলাৰ দৰে হ'ব হয় দোকান পোহৰত আপোনালোকে গহনা পাতি চব পাব ছোৱালী মানুহৰ ক'ব গ'লে আৰু লাডু হয় মিঠাই তিলপিঠা এনেকৈ সকলো ইয়াত পাইছে আপোনালোকে চব দেখা পাইছেই আপোনালোকে যদি আহে ইয়াৰ পৰা তিলপিঠা এনেকৈ ল'ব পাৰে যদি বনোৱা নাই ঘৰতে যদি ঘৰত বনোৱা নাই তেন্তে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু ব্ৰ কেনেকুৱা লাগি আছে ইয়াত আহি ভাল লাগিছে আজি অজয়দাৰ লগত বহুত ঘূৰিলোঁ আজি পূৰা নগৰ পূৰা মেলা চালোঁ মেলা একদম পূৰা একদম এনজয় কৰিছোঁ আজি এনজয় কৰিছোঁ আৰু মেলা মানে অজয়দাৰ লগত ঘূৰিছোঁ আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ আৰু মানে ব্ৰয়ে মোৰ ভিডিঅ' চাই থাকে আজি ঘপককৈ ইয়ালৈ আহোঁ বুলি কোৱাত সিও ক'লে বোলে যাম ইয়ালৈ আহিলোঁ লগ পালোঁ ভাল লাগে চবে ছাপোৰ্ট কৰিব একদম ছাপোৰ্ট কৰিব আৰু এতিয়া এনেকৈ আপোনালোকৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰি আছোঁ বিশেষ ইমানকৈ শ্বট লোৱা নাই ভালদৰে আকৌ এদিন আহিম ভালকৈ এতিয়া দেখাম আজি খালি আপোনালোকক যাতে মানে ডেটটো ফিক্স ভালদৰে কৈছোঁ যে কেতিয়াবা আৰম্ভ হৈছে কেতিয়ালৈকে থাকিব তো আহিলোঁ আপোনালোকক দেখাইছোঁ আৰু কি কি দোকান হৈছে দোকান পোহাৰসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে তো ইমানকৈ ক'ব গ'লে দোকান হোৱা নাই এতিয়ালৈকে বনাই আছে তো যিখিনি পাৰিছোঁ দেখাই আছোঁ চাই থাকোঁচোন আজি ভিডিঅ' জাপান কোনে কোনে কৰিছে কমেণ্টত কমেণ্ট কৰি জনাবচোন ভাল লাগে দেই সেয়া জাম্পিং আগত জাম্প কৰিছিলোঁ কিন্তু মজা একদম এতিয়া ডাঙৰ হ'লোৱা কি জাম্প কৰিম ভুম ভুম গাড়ী সেইখনত কোনে কোনে উঠিছে ক'বচোন ভাল আছে হনুমান আৰু কিন্তু ইয়াত কোনে কোনে উঠিছে মন গৈ যায় যে এতিয়াও উঠি যাবলৈ এইখন চলাবলৈ কাৰ কাৰ কোনে কোনে উঠিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মোৰ কিন্তু এতিয়া বহি সৰু হৈ পেলাই যেন বহি পেলাই চলাওঁ এনেকুৱা মন গৈ আছে ব্ৰ কেনেকুৱা লাগি আছে বহুত ভাল লাগিছে আজি মানে চলাব আজি ইচ্ছা কৰি আছে কিন্তু সৰু কালৰ এইবিলাক মনত পৰি যায় সৰু কালতে উঠিছিলোঁ আৰু এতিয়া যেন ইয়াতে বহি পেলাই চলাওঁ তেনেকুৱা মন গৈ আছে ভেলা ঘৰৰ ৰং ধেমালি মনলৈ আহিলা কৌ ভেলা ঘৰৰ ৰং ধেমালি পালেহি পদূলি ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী খালৰ গুংগুমনি ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী খালৰ গুংগুমনি ক'ব গ'লে এয়া দেখা পাইছে এতিয়া বনাই আছে আৰু এয়া ভাল লাগিছে নেকি ন এয়া মজা লাগিছে অসমৰ সম্পদ গড় ৱাও কাপি ঢোল পেঁপা কথাই বহুত ভাল লাগিছে আপোনালোকে মেলালৈ আহিলে লৈ ল'ব পাৰিব আৰু এফালে দেখা পাইছে মেলা এতিয়া হৈয়ে আছে দোকান বনাই আছে আৰু খৰাহি আছে এনেকৈ বস্তু আছে মাস্ক মেইন মাস্ক মই মাস্ক মাৰি আছোঁ ব্ৰ মাস্ক মাৰি আছে থাকিব তেতিয়াহ'লে যদি আপোনালোকে মেলা চেলা এনেকৈ ক'ৰবাত যায় মাস্কখন মেইন মাস্কখন মাৰিলে আপোনাৰ ছেফটি হৈ থাকে কোনো বেলেগ একো হেৰি নাই মাস্কখন মাৰি লওক পূৰা ছেফটি হৈ ঘূৰিব য'লৈ নাযাওক মাস্কখন মাৰিব আৰু এয়াই হৈছে ভোগালী মেলা নগাঁও হয় লাগিছে কি এইজনী আকৌ ঢেঁকীয়ে দিব নাজানে এনেকৈহে দিয়ে আৰু বন্ধুসকল যি কাৰ্যসূচী সেই কাৰ্যসূচীখন মই আপোনালোকক এতিয়া ভালদৰে দেখাই দিছোঁ আপোনালোকে চাই ল'ব পাৰিব চাই ল'লে সকলো কথা জানিব পাৰিব 15 তাৰিখে ক'ব গ'লে চাইকেলৰ প্ৰতিযোগিতা আছে ৰাতিপুৱা আৰু 3টা বজাত বিহু কুঁৱৰী হ'ব বিহু কুঁৱৰী প্ৰতিযোগিতা আছে আপোনালোকে আহিব পাৰে যিসকলে আহিব বিচাৰে লগতে 16 তাৰিখ হয় 16 তাৰিখে ক'ব গ'লে বিয়া নাম প্ৰতিযোগিতা হয় আৰু 17 তাৰিখে ক'ব গ'লে আপোনালোকে সাংস্কৃতিক অনুষ্ঠান হ'ব বিহু গীতৰ প্ৰতিযোগিতাও হ'ব আপোনালোকে আহিব পাৰে ইয়াতে সকলো আছে আপোনালোকে ভালদৰে চালে গোটেইখিনি কথা জানিব পাৰিব বাকী দৃশ্য বন্ধুসকল সন্ধিয়া 5টা বজাৰ পৰা ভেলাঘৰৰ নাম কীৰ্তন হ'ব হয় আৰু ইয়াতে হ'ব ক'ব গ'লে এইখিনি জেগাতে নাম কীৰ্তন হ'ব 5টা বজাৰ পৰা চ' মই যদি সিমান সময়তে থাকোঁ আপোনালোকক দৃশ্যসমূহ দেখাই থাকিম চাই থাকক আজি ভিডিঅ' হাঁহে মাহে
খাবি ভোগৰে আৰু বন্ধুসকল ইয়াতে সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰতিযোগিতা সকলো হ'ব হয় ইয়াতে দেখা পাইছে এইখিনিতে আছোঁ আৰু বক্স আকৌ মতাৰে বক্স হ'ব আৰু তামাম এইখিনিত গান বজিব এইফালে মানুহ বহিব আৰু ইয়াত বক্স মজা লাগি আছে আৰু ইয়াত দেখা পাইছে ইয়াতে প্ৰগ্ৰাম হ'ব মজা লাগি আছে আৰু বাকী দৃশ্য চাই থাকক মহৰ দৈ যে মিঠা জলপানৰ বাতিতে মৰমৰ ভাজ পিৰিতি যে এঠা হাঁহে মাহে খাবি ভোগৰে সাজ মহৰ দৈ যে মিঠা জলপানৰ বাতিতে মৰমৰ ভাজ পিৰিতি যে এঠা দূৰণিত বাজিলেও শিঙাতে পাতি যাবি কাষৰলৈ নাথাকি আঁতৰি দূৰণিত বাজিলেও শিঙাতে পাতি যাবি কাষৰলৈ নাথাকি আঁতৰি ইজনে সিজনক সঁচা মৰম যাচিবি ভোগালী আহিলাকো ভেলা ঘৰৰ ৰং ধেমালি মনলৈ আহিলাকো ভেলা ঘৰৰ ৰং ধেমালি পালেহি পদূলি ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী শালৰ গুমগুমনি ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী শালৰ গুমগুমনি আৰু বন্ধুসকল ক'ব গ'লে আপোনালোকে দেখা পালে নেহেৰুবালিত যি ভোগালী মেলাৰ দৃশ্য হয় আৰু 13 তাৰিখৰ পৰা আজিৰ পৰা আৰম্ভ হৈছে 18 তাৰিখলৈকে হ'ব আপোনালোকে যদি আহে তেনেহ'লে চাব পাৰিব 18 তাৰিখলৈ আছে তো বহুতে সুধি আছিলে যে কেই তাৰিখৰ পৰা হ'ব তো সেইকাৰণে আজি ভিডিঅ'টো মই লৈ আনিলোঁ আপোনালোকে জানিব পাৰিলে এই ভিডিঅ'ৰ জৰিয়তে যে কেতিয়াৰ পৰা হৈছে আৰু কি ওলাইছে এতিয়ালৈকে দোকান পোহাৰ লাহে ধীৰে ওলাইছে 14 তাৰিখৰ মানে কাইলৈৰ পৰাতো সম্পূৰ্ণ ভালদৰে হ'ব তো আজি এতিয়া অলপ পিছতে ইয়াত মানে নাম সম্পন্ন হ'ব অলপ পিছত আপোনালোকক দেখাইছোঁৱে যোনখন কমিটি লিষ্টখন হয় গম পাইছে তো এনেকৈ কি হ'ব আপোনালোকক মই আপডেটসমূহ দি থাকিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানে আছিলে কষ্ট মোৰ কিবা ভগৱানৰ মৰম আপোনালোকৰ এটা নতুন ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম